ছোৱালী মানুহ কাৰো আচলতে বুজা নহয়। আৰু এয়া চাওকচোন কি কৰি আছোঁ আজি। এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰিছোঁ আৰু লগতে কিবা এটা মিহলাইছোঁ আৰু লগতে চুলিখিনি চাওকচোন কেনেকুৱা ধুনীয়া হ'ল। মানে এইকেইদিন চুলিৰ ট্ৰিটমেণ্ট কৰি আছোঁ নিজে ঘৰতে প্ৰাকৃতিকভাৱে, গতিকে আপোনালোকৰ লগতনো শ্বেয়াৰ নকৰাকৈ থাকিমনে। চুলিখিনি বৰ ধুনীয়া হ'ল। ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱালোঁ। ঝিৰঝিৰকৈ বৰষুণ দি আছে। আনফালে এয়া চাহপানী বনাইছোঁ। চাহপানীখিনি খাবৰ বাবে নহয়। আৰু এটা মিক্সি জাৰ লৈছোঁ আৰু তাতে এটুকুৰা এল'ভেৰা পাত ধুনীয়াকৈ চাফ চিকুণ কৰি কাটি দিম আৰু ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আজি আকৌ চুলিৰ কাৰণে এটা ধুনীয়া মাস্ক তৈয়াৰ কৰি আছোঁ। মাস্ক বুলিয়ে কয়, চুলিখিনি ভাল হ'বৰ বাবে, সবল হ'বৰ বাবে আমি ঘৰতে এনেকুৱা ধৰণৰ বস্তুবোৰ তৈয়াৰ কৰি পেলাই চুলিত আচলতে ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এনেকৈ ধুনীয়াকৈ এল'ভেৰা পাতখিনিৰ পৰা মই এটা ধুনীয়া পেষ্ট বনাই ল'ম। যদি আপোনালোকৰ মিক্সি নাই তেতিয়াহ'লে আপোনালোকে খুন্দনাত খুন্দিও ল'ব পাৰে। এতিয়া গোটেইখিনি সামগ্ৰী মোৰ যোগাৰ হৈ গ'ল। এল'ভেৰা পেষ্টটো এনেকুৱা ধৰণৰ হ'ল, খুব বেছি বিজলুৱা, খুব বেছি আঠাজাতীয়, ধুনীয়া হ'ল। আৰু লগতে চাহপানীখিনি খাবৰ বাবে নহয় বুলি আপোনালোকক আৰম্ভণিতে কৈছিলোঁ। ধুনীয়াকৈ দুইটা মিহলাই ল'লোঁ। এতিয়া তাতে দি দিছোঁ মই এটা হেনাৰ গুড়ি। আপোনালোকে ইয়াত হেনাৰ গুড়ি ব্যৱহাৰ নকৰাকৈ জেতুকাৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে, খুন্দি লৈ পেলাই। জেতুকাৰ গুড়িটো আটাইতকৈ বেছি উত্তম। আৰু হেনাৰ পেকেট ল'লেও এইটো চাব যাতে বেছি ৰাসায়নিক পদাৰ্থযুক্ত হেনাৰ পেকেট আপোনালোকে ব্যৱহাৰ নকৰিব। খুব নেচাৰেলভাৱে যিটো হেনাৰ পেকেট তৈয়াৰ কৰা হয় সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু ধুনীয়াকৈ এনেকৈ গুলি 2 ঘণ্টা 3 ঘণ্টামানৰ কাৰণে থৈ দিব। আৰু সেইখিনি সময়তে মই ৰাতিপুৱাৰ সাজটো তৈয়াৰ কৰিবলৈ লৈছোঁ একেবাৰে সাধাৰণভাৱে। কাৰণ ডাৱৰীয়া বতৰত অকণমান ৰুটি খাম বুলি ভাবিছোঁ। যিহেতু আজি দেওবাৰ, ভিডিঅ'টো কোনদিনা দিব পাৰোঁ নাজানো দেই। আজি দেওবাৰে ভিডিঅ'টো কৰি আছোঁ। এতিয়া ধুনীয়াকৈ মই মচুৰ দালি আৰু আলুৰ এখন থুপথুপীয়া আঞ্জা তৈয়াৰ কৰি আছোঁ। আৰু দি দিছোঁ নিমখ আৰু হালধি। আৰু আপোনালোকে এনেদৰে মচুৰ দালিৰ আঞ্জাৰ লগত ৰুটি খায়নে বাৰু? আমি খাওঁ দেই। কাৰণ যেতিয়া মটৰ নাথাকে ঘৰত, যেতিয়া বুট নাথাকে, যেতিয়া কাবৈ, যিকোনো ধৰণৰ সেনেকুৱা বস্তু নাথাকে, তেতিয়াহ'লে দালিৰে কাম চলাই দিওঁ আৰু, নে কি কয়? চব সময়তে চব বস্তু ঘৰত উপলব্ধ নাথাকে। কেতিয়াবা আনিবলৈও থাকি যায়, কেতিয়াবা শেষ হৈও যায়। তথাপিতো খাবই লাগিব। আৰু দালিখিনি এনেদৰে ধুনীয়াকৈ ভাজি যেতিয়া অকণমান হালধীয়া ৰঙৰ হৈ যাব, তেতিয়াই তাতে দি দিম মই পানী। আৰু পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ ঢাকনি দি থৈ দিম। এতিয়া লৈছোঁ আটাৰ পেকেটটো। পেকেট নহয় আচলতে, খোলা আটা আনিছিলোঁ সেইদিনা। আৰু ধুনীয়াকৈ ৰুটিকেইখন মই বনাই লৈছোঁ। আৰু আটাখিনি ধুনীয়াকৈ খচি এনেকৈ কাঁহী এখনে ঢাকি থৈ দিব লাগে, নহ'লে অকণমান শুকান হয়, বেলিবলৈ বেয়া হয়। আৰু শুকানকৈ ধুনীয়াকৈ ৰুটিখিনি পুৰি লওঁ। ৰুটিখিনি পুৰি মেলি আপোনালোকক লগ পাই আছোঁ। আনফালে আকৌ দেউতাক আৰু ল'ৰা উঠাই নাই। সেইকাৰণে অকলে কাম কৰি ভালো লাগে, আমেজো আছে, নে কি কয়? অকলে কাম কৰাৰ আমেজ এটা বেলেগ সুকীয়া, নহয় জানো? হুলস্থুল নাই, একদম নিজক লৈ ব্যস্ত থাকি নিজৰ লগতে কাম কৰি থাকিব পৰা যায়। এনেকৈ ধুনীয়াকৈ ৰুটিখিনি পুৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু আজৰি হৈ মেলি এয়া উঠিছে বাপেকে পুতেকে, আৰু উঠিয়ে গালি খাইছে। ইমান সময়লৈকে শুই আছে। এতিয়া 7:30 8টা বাজিব হ'ল। উঠাই নাই। মই গোটেইখিনি কাম বন কৰি মেলি আজৰি হৈ আহিলোঁ। এতিয়া নিজে ভাবিছোঁ অকণমান গ্ৰীণ টি খাই লওঁ। উঠিলে, মুনু উঠিলে, তাৰপিছত দেউতাকো উঠিলে। মুনু গুড মৰ্ণিং কৈ দিয়া। না গুড, ভালকৈ কোৱা, ডাঙৰকৈ কোৱা, গুড মৰ্ণিং। উঠিছে, ব্ৰাছ কৰাওঁ এতিয়া। ব্ৰাছ কৰিবা নাই? তাৰপিছতে গ্ৰীণ টিটো সদায় নাখাওঁ, কেতিয়াবা খাওঁ। খাবলৈ থাকি যায়, পাহৰি যাওঁ কেতিয়াবা। সেয়া ধুনীয়াকৈ বহি পেলাই এতিয়া গ্ৰীণ টিটো খাওঁ, উপভোগ কৰি লওঁ। ডাৱৰীয়া বতৰ। গাঁৱতো একো হোৱা নাই। কি?
এতিয়া মুনুক খুওৱাৰ পৰ্ব ৰুটি এটা লৈছোঁ আৰু লগতে লৈ লওঁ অকণমান দালি আৰু ধুনীয়াকৈ মুনুক খুৱাই লওঁ মুনুক খুৱাই বোৱাই আমি খাম আৰু মুনুক খুৱাই বোৱাই শেষ হোৱাৰ পিছতে মুনুৰ কাঁহীখনতে ময়ো নিজৰ কাৰণে লৈ আহিলোঁ আৰু বেলেগ এখন কাঁহী লেতেৰা নকৰোঁ বুলি আৰু ধুনীয়াকৈ খাবলৈ বহিছোঁ কাষতে মানুহজনো বহিছে কিন্তু তেওঁ ভিডিঅ'ত উঠিবলৈ বেয়া পায় চবৰে চখ বেলেগ বেলেগ গতিকে মই নিজে নিজে খাই আছোঁ মোবাইলটোলৈ চাই চাই আৰু গোটেইখিনি খাই বৈ আজৰি হৈ লওঁ অতি সোনকালে কাৰণ চুলিত হেনা লগোৱাৰ কথা আছে আৰু হেনাটো হৈছে চুলিৰ প্ৰটেকশ্যনৰ কাৰণে আটাইতকৈ ভাল 1 নম্বৰৰ ঔষধি গুণ থকা দ্ৰব্য গতিকে হেনাটো আপোনালোকে পাৰিলে ব্যৱহাৰ কৰিব আৰু জেতুকা খুন্দি পেলাই লগালেও হয় কিন্তু তাত অকণমান দৈ বা নেমুৰ ৰস দি দিব লাগে যদি চুলিখিনি আপোনালোকৰ অত্যন্ত শুকান তেতিয়াহ'লে জেতুকা অকল লগালে চুলি শুকান হৈ যায় তাত যদি দৈ নেমুৰ ৰস এনেকুৱা ধৰণৰ পদাৰ্থবোৰ দিয়া হয় তেতিয়াহ'লে চুলিখিনি অকণমান কোমল কোমল হয় আৰু মিহি হৈ থাকে এতিয়া ধুনীয়াকৈ হেনাখিনি এফালৰ পৰা লগাই লওঁ যিমানখিনি পাৰি এয়া লগাই দিলোঁ আৰু হাতখন জেতুকা হৈ গ'ল এনেকুৱা ৰংটো আচলতে বহুতে বেয়া পায় আৰু এইটো কাৰণতে বহুতে আচলতে হেনা নলগায় কি হ'ল অঁ সেইটো পিঠা বনাম এদিন দেই অঁ আৰু চুলিখিনি দীঘল কাৰণে বহুত বেছি পৰিমাণে দৰকাৰ হৈছিলে কিন্তু মোৰ ওচৰত বহুত বেছি পৰিমাণে নাছিলে হাতখন ইমান ধুনীয়া ৰঙা হৈ গ'ল আৰু যিখিনি পাৰোঁ ধুনীয়াকৈ এনেকৈ লগাই হেনাখিনি পটাপট লগাই লৈ এতিয়া ভাতৰ কাঁহীলৈ আহিছোঁ কাৰণ ভাত খাবৰ সময় হৈ গ'ল এয়া ভাত লৈছোঁ আৰু লগতে লৈছোঁ দালি লগত লৈছোঁ মাছৰ অকণমান জোল লগত লৈছোঁ অকণমান ভেন্দি পকৰি তাৰপিছত লৈছোঁ কুন্দুলি আৰু আলু ভজা আৰু ভাতখিনি ধুনীয়াকৈ খাই ল'লোঁ লগত লৈছোঁ এডোখৰ গোল নেমু আৰু 2টা পকা জলকীয়া আৰু এনেকৈ মই 3 ঘণ্টামানে ৰাখিম 3 ঘণ্টা ৰখাৰ পিছত ধুনীয়াকৈ নৰ্মেল পানীৰে ধুই দিম নৰ্মেল পানীৰে ধুই পেলাই ৰাতিলৈ মই নাৰিকল তেল সানি পেলাই থৈ দিম কাইলৈহে চেম্পু কৰিম আজি চেম্পু নকৰোঁ কাৰণ আজি সাৰ পানীটো পাওক অকণমান নে কি কয় ভিডিঅ'টো কৰি থকাৰ মাজতে কাঞ্চন আহিলে গাখীৰ দিবলৈ আৰু তাই আমাক গাখীৰ দিয়ে প্ৰায় 4 মাহমান হ'ল ন 4 মাহমান হ'ল গাখীৰ দিয়ে আৰু যিটো সময়ত নেকি তাইৰ বয়সৰ ছোৱালীয়ে বিচনাৰ পৰা শুই উঠি চাহ ব্ৰেডৰ সোৱাদ লয় বা বিভিন্ন ধৰণৰ খোৱা বস্তু ব্ৰেকফাষ্টৰ সোৱাদ লয় সেইটো সময়ত মাক দেউতাকক সহায় কৰা এজনী ছোৱালী কাঞ্চন আৰু ইহঁতক সহায় কৰিব লাগে ঘৰখন যেনে তেনে পোহপালি চলাই থকা দেউতাকক বহুত বেছি পৰিমাণে ইহঁতে সহায় কৰে মানুহৰ ঘৰে ঘৰে আমাৰ ৰাস্তাত পানী হওক বৰষুণ হওক ৰ'দ হওক যেনেকৈয়ে নহওক সিহঁতে গাখীৰ দিবলৈ আহে আৰু সেইকাৰণে ভাল লাগে তাইক বহুত বেছি পৰিমাণে কষ্ট কৰে আৰু সেয়াই আৰু এনেকৈ প্ৰত্যেকজনী ছোৱালীকে আচলতে সকলোৱে আদৰি ল'ব লাগে ছোৱালী সন্তান আচলতে বুজা নহয় এতিয়াও আমাৰ সমাজত ইমান আধুনিকতাৰ দিশত গতি কৰাৰ পিছতো বহুত মানুহে ছোৱালী সন্তানক আচলতে বুজা বুলি ভাবে সেইটো আচলতে নহয় প্ৰত্যেকজনী ছোৱালীয়ে মাক দেউতাকৰ কাৰণে যিমানখিনি কাম কৰে আচলতে এজন ল'ৰাই হয়তো ইমানখিনি কাম কৰিব নোৱাৰে গতিকে ছোৱালী সন্তানক মৰম কৰক আদৰ কৰক ছোৱালী সন্তানক আগবাঢ়ি যোৱাত সহায় কৰক আৰু ইহঁতক যিমান পাৰি সিমান সহায় কৰিবলৈ চেষ্টা কৰক নিজে যিমানখিনি পাৰি সাধ্য অনুসৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ একেবাৰে চিম্পল ভিডিঅ' সাধাৰণ ভিডিঅ' আৰু আপোনালোকৰ কাৰণে এইটো ট্ৰিটমেণ্ট আগবঢ়ালোঁ ঘৰতে যদি এইখিনি কৰা হয় তেতিয়াহ'লে চুলিখিনি বহুত বেছি পৰিমাণে ধুনীয়া হয় ধুনীয়াকৈ জিলিকনি এটা দিয়ে ধুনীয়াকৈ এটা কালাৰ আহে লগতে পকা চুলিবোৰো ৰঙা ৰঙা নিচিনা হৈ যায় দেখিবলৈ খুব বেছি ধুনীয়া লাগে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ সেইখিনি সাহসৰ কাৰণে আজি এটা চুকৰ পৰা ওলাই আহি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ আৰু দেখুৱাই যাম জীৱনত কি ঘটি থাকে জীৱনত কি কৰি আছোঁ সেইখিনিকে দেখুৱাই যাম কাৰণ নতুনত্ব বুলিবলৈ মানুহৰ জীৱনত কিবা নহয় কিবা এটা থাকে গতিকে প্ৰত্যেকটো বস্তুৱে দেখাই আহিছোঁ দেখাই যাম আৰু বাই বাই তেতিয়াহ'লে লগ পাম পুনৰ এটি নতুন ভিডিঅ' বাই বাই উমা দিয়া